নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল জ্যোতিষ ৱৰ্ল্ডলৈ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ক্লাছ 12ৰ 3.2 অনুশীলনীৰ অংকসমূহ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি এতিয়া প্ৰথমতে 1 নম্বৰৰ পৰাই আৰম্ভ কৰোঁ। গতিকে 1 নম্বৰটো আমাক দিয়া আছে যে 1 নম্বৰটো কি উলিয়াব দিছে, আমাক তিনিটা মৌলকক্ষ দিয়া আছে এ বি চি। আমাক উলিয়াব দিছে এ প্লাছ বি। এ মৌলকক্ষ আৰু বি মৌলকক্ষটো আমাক যোগ কৰিব দিছে, এইটো আৰু এইটো। নেক্সট দিছে এ মাইনাছ বি। গতিকে এ প্লাছ বি আৰু এ মাইনাছ বি একে নিচিনাই হ'ব। গতিকে মই তোমালোকক এ প্লাছ বিটো কৰি দিম, তোমালোকে এ মাইনাছ বিটো কৰিবা। বন্ধুসকল, এতিয়া আমি প্ৰশ্নটোত কি কি দিয়া আছিলে আমি পাতি ল'লোঁ। গতিকে আমি এতিয়া 1 নম্বৰটো কৰিম। 1 নম্বৰটো আমি কি কৰিব দিছে যে এ প্লাছ বি, মানে এ মৌলকক্ষটো আৰু বি মৌলকক্ষটো আমাক কি কৰিব দিছে, যোগ কৰিব দিছে। গতিকে এ প্লাছ বি। এতিয়া মৌলকক্ষৰ আমি যোগ কৰিবলৈ হ'লে কি জানিব লাগিব যে এটা নিয়ম আছে, আৰু নিয়মটো হৈছে যে এ মৌলকক্ষটোৰ স্তম্ভৰ সংখ্যা আৰু বি মৌলকক্ষটোৰ শাৰীৰ সংখ্যা সমান হ'ব লাগিব। এতিয়া তোমালোকে ইয়াত চোৱা, এ মৌলকক্ষটোৰ স্তম্ভ কেইটা আছে? 2টা আছে। আৰু বি মৌলকক্ষটোত শাৰী কেইটা আছে? 2টা আছে। গতিকে আমি এইটো যোগ কৰিব পাৰিম নে নাই? পাৰিম, যিহেতু স্তম্ভৰ সংখ্যা আৰু শাৰীৰ সংখ্যা সমান সমান হৈ আছে। গতিকে এ মৌলকক্ষটো ইয়াত পাতি লোৱা যে 2 4 3 2। এতিয়া প্লাছ দিয়া। এতিয়া বি মৌলকক্ষটো পাতি লোৱা। কি দিয়া আছে? 1 3 -2 5। গতিকে এইখিনি আমি যোগ কৰিবলৈ হ'লে প্ৰথমতে ইয়াৰে প্ৰথম স্তম্ভৰ প্ৰথম মৌলটোৰ লগত আমি কোনটো যোগ কৰিম? ইয়াৰে 1ৰ লগত যোগ কৰিম। বুজি পাইছানে? এইটো আমি এইটোৰ লগত যোগ কৰিম। চাবা তোমালোকে 2 + 1 আমি 2টো কাৰ লগত যোগ কৰিছোঁ? ইয়াৰ লগত। ঠিক তেনেকৈ 4টো কাৰ লগত যোগ কৰিম? 4টো ইয়াৰ লগত। গতিকে 4 + 3 3টো কাৰ লগত যোগ কৰিম? -2ৰ লগত। 3 প্লাছ ইয়াত কি আছে? মাইনাছ, গতিকে -2। আৰু কি দি আছে? 2 + 5। গতিকে ইয়াত এইখিনি যোগ কৰি দিলে হৈ যাব। কি দিয়া আছে? 2 + 1, গতিকে কিমান হ'ব এইখিনি? 3 হ'ব। 4 3 কিমান হ'ব? 7 হ'ব। 3 + 7 আছে, কি হ'ব? মাইনাছ, গতিকে 3 - 2 কিমান হ'ব? 1। and 5 + 2 2 + 5, গতিকে কিমান হ'ব এইখিনি? 7। হ'লনে এনচাৰটো? বুজি পাইছানে বন্ধুসকল? গতিকে যদি বুজি পাইছা তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰা, আৰু এইখিনিতে যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এনেকুৱা ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। তেন্তে আহা আমি 2 নম্বৰ মানে বেলেগ এটা মেটচ কৰোঁ। গতিকে ইয়াতে কি দিয়া আছিলে যে আমাক দিয়া আছিলে যে এ মাইনাছ বি। আমি এইটো কৰি ল'লোঁ, এ মাইনাছ বি। এ মাইনাছ বিটো এ প্লাছ বিৰ দৰে হ'ব, মাত্ৰ চিনটো আমাৰ মাইনাছ হ'ব। ইয়াতে প্লাছ দিল, ইয়াতে কি হ'ব? মাইনাছ। গতিকে ইয়াতে এ বি আৰু বি এ দিয়া আছে। গতিকে তোমালোকক এ বিটো কৰি দিলোঁ, 4 নম্বৰটো। গতিকে বন্ধুসকল, আমাক এইবাৰ কি উলিয়াব দিছে যে এ ইনটু বি, মানে এ মৌলকক্ষটো আৰু বি মৌলকক্ষটো আমাক পূৰণ কৰিবলৈ দিয়া হৈছে। গতিকে আমি ইয়াতে এ ইনটু বি মানে এ বি পাতি লওঁ। এ আমাক কি দিয়া আছিলে? এইটো। গতিকে তোমালোকে চাবা যে এ আমাক কি দিয়া আছিলে? 2 4 3 2 2 4 3 2। আৰু আমাৰ বি মৌলকক্ষটো কি দিয়া আছিলে? 1 3 -2 5 1 3 -2 5। গতিকে ইয়াতো যোগৰ দৰে, কিন্তু
ৰুলটো অকণমান বেলেগ, তোমালোকে অলপ চালেই বুজি পাই যাবা। চোৱা এতিয়া ইয়াত যিহেতু শাৰী আৰু স্তম্ভৰ সংখ্যা সমান, গতিকে এইটো আমি পূৰণ কৰিব পাৰিম। গতিকে আগৰ দৰে দুইটো আমি কাৰ লগত পূৰণ কৰিম? 1ৰ লগত। এইবাৰ কিন্তু আমি 4টো 3ৰ লগত পূৰণ নকৰোঁ, 4টো পূৰণ কৰিম আমি 2 - 2ৰ লগত। গতিকে চোৱা যে 2 × 1 2 × 1 প্লাছ কি হ'ব 4 × -2। আকৌ কি হ'ব? আমি এইখিনিহে কৰিলোঁ, আমি এইখিনি কৰিব লাগিব নহয়। গতিকে ঠিক একেদৰে হ'ব যে 2 কি হ'ব? এবাৰ কি হ'ব? 3 হ'ব। 3 প্লাছ 4 × 5। বুজি পাইছানে বন্ধুসকল? গতিকে পিছৰখিনিও সেই একেদৰেই হ'ব যে কি হ'ব? 3 এবাৰ আহিব 3 × 1 প্লাছ 2 × -2 কি হ'ব? 3 × 3 প্লাছ 2 × 5। এইখিনি পূৰণ কৰি দিলে AB ওলাই যাব। চোৱা 2 × 1 মানে কি হ'ব? 2। এতিয়া 7 দুগুণ কিমান? 4 × 2 8। কি 8 হ'ব? প্লাছ মাইনাছে -8 -8। আৰু ইয়াত কি হ'ব? 3 × 2 6 প্লাছ 20। 3 × 1 3 প্লাছ মাইনাছে কিমান হ'ব? -4। 3 পূৰণ 3 কিমান হ'ব? 9 প্লাছ 10। এতিয়া এইখিনি চোৱা 2 - 8 কিমান হ'ব? -6 6 প্লাছ 20 কিমান হ'ব? 26। 3 - 4 কিমান হ'ব? -1। আৰু 9 প্লাছ 10 কিমান হ'ব? 19। বুজিলা বন্ধুসকল? এতিয়া তোমালোকে মই যেনেকৈ ABটো কৰিলোঁ ঠিক তেনেকৈ তোমালোকে ইয়াতে BAটো কৰিবা। এতিয়া আমি যোগফল উলিওৱাৰ 2 নম্বৰৰ এতিয়া আমি 2 নম্বৰৰ 2টো কৰি দিছোঁ। 2 নম্বৰৰ 2টো আমি কৰি দিম। বন্ধুসকল চোৱা এতিয়া আমাক কি কৰিব দিছে যে এইখিনি আমাক যোগ কৰিব দিছে। মই তোমালোকক অলপ আগতে কৰি দিছিলোঁ নহয় যে যোগৰ নিয়মটো কেনেকুৱা হয়, আগৰ দৰেই যোগৰ নিয়মটো হ'ব। গতিকে ইয়াত চোৱা এতিয়া A² প্লাছ B²। আমি এইটো কাৰ লগত যোগ কৰিম? টুৱাইচ AB। সেইটো আমি ইয়াৰ লগত যোগ কৰি দিম। চোৱা যে A² প্লাছ B² মাজত কি চিন আছে? প্লাছ। কি কৰিম আমি? টুৱাইচ AB। ঠিক একেদৰে আমি B² প্লাছ C² কাৰ লগত যোগ কৰিম? টুৱাইচ BC। B² প্লাছ C² প্লাছ টুৱাইচ BC। নেক্সট আমি A² প্লাছ C² কোনটোৰ লগত যোগ কৰিম? ইয়াৰ লগত কি হ'ব? A² প্লাছ C²। এতিয়া ইয়াতে আছে প্লাছ আৰু এইটো মাইনাছ। মই এটা লাইনতে কৰি দিছোঁ। চোৱা যে প্লাছ মাইনাছে কি হ'ব? মাইনাছ। গতিকে মাইনাছ টুৱাইচ AC। ঠিক একেদৰে এইটো আমি ইয়াৰ লগত যোগ কৰি দিম। A² প্লাছ B²। ইয়াত মাইনাছ আছে, কি হ'ব? প্লাছে মাইনাছে মাইনাছ টুৱাইচ AB। এতিয়া বন্ধুসকল এইখিনি এটা সূত্ৰত পৰি যাব। সেই সূত্ৰটো তোমালোকে পাইছাই, মই তোমালোকক কৈ দিছোঁ। চোৱা যে A² প্লাছ B² প্লাছ টুৱাইচ AB এইটো কি আছিলে? A প্লাছ B হোল স্কুৱেৰ। এইটো সূত্ৰ আছিল নে নাছিল? গতিকে আমি কি লিখিব পাৰোঁ যে A প্লাছ B হোল স্কুৱেৰ। যিহেতু A প্লাছ B হোল স্কুৱেৰ ইজিকেলটো কি হ'ব? A² প্লাছ টুৱাইচ AB প্লাছ B²। গতিকে ঠিক একেদৰে আমি ইয়াত কি লিখিব পাৰোঁ? কি লিখিব পাৰোঁ? B প্লাছ C হোল স্কুৱেৰ। B প্লাছ C হোল স্কুৱেৰ। আৰু ইয়াত কি হ'ব? A² প্লাছ C² মাইনাছ টুৱাইচ AC। গতিকে ইয়াতো ঠিক একেদৰে কি হ'ব? A মাইনাছ C হোল স্কুৱেৰ। আৰু ইয়াত কি হ'ব? A মাইনাছ B হোল
স্কুৱেৰ বুজি পাইছা বন্ধুসকল এইদৰেই আমি কি কৰিব লাগিব মৌলিক অক্ষৰ যোগ বা বিয়োগ কৰিব লাগিব মই বিয়োগৰ নিয়মটো ঠিক একেদৰে হ'ব যোগৰ দৰেই তোমালোকে সেইখিনি চাই ল'বা বন্ধুসকল মই তোমালোকক আৰু এটা কৰি দিছোঁ এতিয়া তিনিটো ঠিক একেদৰে হ'ব একদম সহজ তিনিটো ইয়াত কি হ'ব এইটোৰ নিচিনাই হ'ব আৰু মই ইয়াৰে আগতে এটা কৈ দিছিলোঁ নহয় 1 নম্বৰৰ গতিকে সেইটোৰ নিচিনাই হ'ব 1 নম্বৰটো হৈছে 2/2 মেট্ৰিক্স আৰু তিনিটো হৈছে 3/3 মেট্ৰিক্স গতিকে ইয়াতে তিনিটা স্তম্ভৰ তিনিটা শাৰী আছে গতিকে যোগ বা বিয়োগ কৰিব পাৰি কোনো চিন্তা নাই গতিকে আমি এতিয়া 4 নম্বৰটো তোমালোকক কৰি দিম মই তোমালোকে চাবা 4 নম্বৰটো কৰি দিম গতিকে বন্ধুসকল এইটো ঠিক আগৰ কেইটাৰ দৰে একেদৰেই হ'ব একে নিচিনাই হ'ব গতিকে এইটো তোমালোকক মই কৰি দিছোঁ চাবা ইয়াত বেলেগ একো নাই আৰু সংখ্যাৰ সলনি কি দিছে আমাক সাইন কস গতিকে চোৱা এতিয়া cos স্কয়াৰ x আমি xটো আমি কি বুলি ধৰি ল'ম থিটা মানে cos স্কয়াৰ থিটাটো আমি কাৰ লগত যোগ কৰিব লাগিব এইটো মানে থিটা বুলি ধৰি ল'ব নালাগে মই তোমালোকক বুজিবৰ বাবেহে মই তোমালোকক কৈছোঁ চোৱা যে cos স্কয়াৰ x প্লাছ sin স্কয়াৰ x আমি এইটো ঠিক একেদৰে কাৰ লগত যোগ কৰিম এইটোৰ লগত cos স্কয়াৰ x ৰ লগত sin স্কয়াৰ x plus cos square x sin square x plus এইটো হ'ব cos square x আৰু এইটো কাৰ লগত হ'ব ইয়াৰ লগত cos square x plus sin square x এইখিনি হ'ব এতিয়া বন্ধুসকল তোমালোকে এটা সূত্ৰ পাইছা যে cos square theta plus sin square theta কি আছিলে 1 আছিলে কিমান হ'ব যে এইখিনি যোগ কৰি পাতি দিলে হ'ল আৰু কি হ'ব cos square x plus sin square x কিমান 1 ঠিক একেদৰে sin square x plus cos square x কিমান হ'ব 1 আৰু ইয়াতো ঠিক একেদৰে হ'ব sin square theta plus cos square theta কিমান আছিলে 1 আৰু ইয়াতো 1 হ'ব এইটোৱে হ'ব ইয়াৰ উত্তৰ গতিকে বুজি পালা বন্ধুসকল এনেকুৱাই আৰু অংক কিছুমান লৈ মই তোমালোকৰ ওচৰলৈ আহিম 3 নম্বৰৰ অংককেইটা মই নেক্সট ভিডিঅ'ত মই তোমালোকক কৰি দিম গতিকে আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিবা কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে আমি অন্য এটা ভিডিঅ' বনাবলৈ আগ্ৰহী হওঁ ধন্যবাদ